ইয়াৰ পৰা ভিউখন চাওক কিমান ধুনীয়া লাগি আছে। বহুত মজা লাগিছে, খুব ধুনীয়া লাগিছে এই প্লেচটো, বহুত ভাল লাগিছে। আৰু আপোনালোকে গৰম দিনত আহি চাব। হেল্ল', ৱেলকাম টু মাই আনাদাৰ ব্লগছ। আজি আমি গৈছোঁ অলপ ফুৰিব, দাদা আৰু মই, কাৰণ আজি চাইকেল ৰাইড কৰিম। আজি গাড়ী নাই, তো দাদা আৰু মই এতিয়া যাম বামুণী হিলছ। তো দাদা অলপমান বিজি আছে, তাৰপিছত লগ কৰাই আছোঁ। দাদাটোক লগ পাইছিলে আগত, আৰু এটা ভিডিঅ'ত চাইছিলে দাদাটোক। তো আজি দাদা আৰু মই যাম ৰাইড কৰি। তো মই ভিডিঅ'টো ঘৰৰ পৰা ষ্টাৰ্ট কৰিব পৰা নাই, কাৰণ দেৰি হৈ যাব, সন্ধিয়া হৈ আছে। সেইটো কাৰণে মই জল্দি আহিব লাগে, তো সেইটো কাৰণে মই জল্দি আহি গ'লোঁ। তো দাদাক লগ পাইহে মই ব্লগটো ষ্টাৰ্ট কৰিলোঁ। তো ইয়াৰ পৰা ব্লগটো ষ্টাৰ্ট কৰিম। তো দাদা ক'ত যাম আজি? দাদা আমি যাম বামুণী হিলছত। আজি আমি দুজন মিলি বামুণী হিলছ উগ্ৰ কৰিম, উগ্ৰ। তো বলক ভিডিঅ'টো দেৰি নকৰি ষ্টাৰ্ট কৰোঁ। তো গাইছ, আমি এতিয়া বেজি ফুড পাম, অলপ আগত আছে বেজি ফুড। বেজি ফুড গাইছ, এতিয়া আমি তেজপুৰ কলেজ পাম। তো এইখন হৈছে জেল হয়, এইটো ৰঙা ৰঙা চাই আছোঁ জেল। তো এইখন হৈছে তেজপুৰ কলেজ, এইখন চাওক তেজপুৰ কলেজ, এখন হৈছে তেজপুৰ কলেজ। তো এতিয়া আমি দুজনে গৈ আছে, এইফালে নাযাওঁ, তো আমি এইফালে চিধা যাম, এইফালে যাব লাগিব আমাৰ। তো বলক চাই থাকক। এতিয়া আমি আকৌ গৈ আছোঁ চাইকেলত উঠি। এইফালে চাওক জেল, চাওক জেল হয়, ৰঙা ৰঙা চাই আছে। তো আমি এতিয়া এইফালে যাম, এইফালে যাম আমি। তো চাই থাকক। কলিবাৰী পালোঁ, আৰু অলপ আগত গ'লে পাই যাম বামুণী হিলছ ন। অলপ আছে, বেছি দূৰ নাই। ৰাতিপুৱাৰ পৰা একো ফোন নাই, একো নাই, হেৰি নাই, গপককৈ ওলাই আহিলোঁ আমি। তো গৈ আছোঁ। কলিবাৰী পাৰ হ'লোঁ, এতিয়া বামুণী হিলছ পাম আৰু অলপ আছে। তো এইখন হৈছে পুলিচ ষ্টেচন, কলিবাৰী পুলিচ ষ্টেচন হয় এইখন। আপোনালোকক দেখাইছোঁ ভালকৈ, ইয়াৰ পৰা দেখা নাই চাগে। চাই থাকক। আৰু আপোনালোকক য'ত লৈ গৈ আছোঁ বহুত ধুনীয়া জেগা হয়, চাই ভাল লাগি যাব আপোনালোকক। ভিডিঅ'টো স্কিপ নকৰি এণ্ডলৈকে চাব। এইখন হৈছে কলিবাৰী পুলিচ পইণ্ট। তো বলক চাই থাকক। বামুণী হিলছ ৰ'ব দেখাইছোঁ, এখন চাওক বামুণী হিলছ। আমি ভিতৰত গৈ আছোঁ। তো আমি পাই গ'লোঁ বামুণী হিলছ। তো ভিতৰত দেখাই আছোঁ আপোনালোক, কিমান ধুনীয়া ধুনীয়া পাথৰ আছে, কিবা আৰ্টিষ্ট কৰিছে পাথৰত। তো চব দেখাই আছোঁ আপোনালোকক, বলক চাই থাকক। এইকেইটা চাওক না, কি ধুনীয়া লাগি আছে। ওপৰত দেখাই আছে আপোনালোকক কিমান ধুনীয়া ধুনীয়া আছে। ইয়াততো তলপিনে ইমান নাই, তো আমি ওপৰত গৈ আছোঁ। তো দেখাই আছোঁ ভালকৈ, ইমান শান্তি, মানে ভাল লাগি আছে কিবা এটা। আবেলি আহিছোঁ, দুপৰীয়া টাইমত আহিলে আৰু ভাল লাগিলে হয়, ৰ'দ থাকিলে হয়। তো এতিয়া ৰ'দ নাই, বতৰটো অলপমান ডাৱৰীয়া হৈ আছে, সেইটো কাৰণে ইমান ভালকৈ দেখা পোৱা নাই চাগে। তো এতিয়া ভিউটো তথাপি ভাল লাগি আছে। তো ওপৰত গৈ আছোঁ, চাই থাকক মেইন গেটখন। তো সোমাই আছোঁ, চাব দেখাই আছোঁ আপোনালোকক। এইখন হৈছে গেট, সোমাই আছোঁ। চাইকেল পাৰ্কিং কৰিব এতিয়া দাদা। ভিতৰত নালাগে, বাহিৰত থৈ দিলে হ'ল, লক কৰি দিলে হ'ল। তো আমি ভিতৰত এণ্ট্ৰি হৈ গ'লোঁ। তালা মাৰিলা? তালা মাৰিছোঁ। তো আমি এতিয়া ওপৰত যাম। মনটো শান্তি শান্তি লাগি আছে। পিছফালে মোৰ কিমান ডাঙৰ ডাঙৰ হয়, ইয়াত মানে বহুত পুৰণা পাথৰ হয়। তো ইয়াত বিখ্যাত ঠাই হয় না, কি ক'ম, মানে মনটো শান্তি হৈ আছে, শান্তি। মানে ইমান ভালকৈও নাজানো মই, মানে বহুত কাহিনী আছে ইয়াত।
তো মই ইমানো নাজানো, তো যিমান পাৰোঁ আপোনালোকক জনাই আছোঁ। তো আপোনালোকক যদি জানে তো মোক অলপমান কমেণ্ট কৰি জনাব, কাৰণ মই ইমান ভালকৈ নাজানো ইয়াত কি আছিলে, মানে বহুত আগৰ হয়, তো কেনেকৈ জানিম। তো সেয়াই আৰু অলপমান জনাব আপোনালোকে গম পালে। বামুণী পাহাৰৰ আৰু এটা নাম হ'ল, আপোনালোকে জানে নেকি? উষা পাহাৰ বুলি কয়। তো ইয়াত হৈছিলে সৰু ডাঙৰ শিলৰ মাজত পদুম ফুলৰ ফটো মানে কাটি বনাইছিলে, আৰু লগত নৰসিংহৰ বধ মূৰ্তি সেইবিলাক বনাইছিলে। তো এইবিলাকেই হৈছিলে ইয়াত, জনাইছোঁ আৰু কিমান পাৰোঁ। ইয়াৰ পৰা ভিউখন চাওক কিমান ধুনীয়া লাগি আছে। মাই গড, চাওক না কি মজা লাগি আছে। পিছফালে চাওক ব্ৰহ্মপুত্ৰ ৰিভাৰ আছে। কি কোৱা, কেনেকুৱা লাগি আছে? বহুত মজা লাগিছে, খুব ধুনীয়া লাগিছে এই প্লেচটো, বহুত ভাল লাগিছে। আৰু আপোনালোকে গৰম দিনত আহি চাব, কি ধুনীয়া প্লেচ। গৰম দিনত আহিলে মনটো পূৰা শান্তি হৈ যাব, কাৰণ গৰম দিনত ইয়াত পূৰা ঠাণ্ডা হৈ থাকে জেগাটো। তো মই আগতো আহিছিলোঁ, এতিয়া আকৌ ঠাণ্ডা দিনত আহিলোঁ। ঠাণ্ডা দিনত বহুত ঠাণ্ডা, তো গৰম দিনত আহিব। গৰম দিনত আহিলে ভাল লাগিব আপোনালোকক। ঠাণ্ডা দিনত আপোনালোকে নাহিব ইমান। ঠাণ্ডা দিনত আহিলেও আবেলি নাহিব, কাৰণ দুপৰীয়া আৰু ৰাতিপুৱা টাইমত আহিব, তেতিয়াহে আপোনালোকক ভাল লাগিব, গৰম লাগিব অলপ। তো এতিয়া অলপ ঠাণ্ডা আছে। আৰু এটা বস্তু আপোনালোকক মোৰ পিছফালে ভিউখন চাওক, এইখনে হৈছে তেজপুৰ। মাই গড, কি নাই তেজপুৰত? চব আছে, কি নাই আপোনালোকে হেৰি কৰিব নোৱাৰে কি আছে আৰু তেজপুৰত। চাওক, ইয়াত ৰাম বিষ্ণু, তাৰপিছত আৰু নৰসিংহ, ইহঁতৰ আদি মানে দেৱতাসকলৰ ফটো মানে হেৰি কৰিছিলে ইয়াত। উষাৰো আছে, চাওক নতুনকৈ বনাইছে, আগত নাছিলে এইটো। তো আজি আহি চালোঁ, ইয়াত লিখা আছে কিবা কিবি কাহিনীবিলাক। সন্ধিয়া হৈ গ'ল, মই ভিডিঅ'টো এণ্ড কৰিব লাগিব, কাৰণ একো দেখা পোৱা নাই। তো মই ভিডিঅ'টো ইমানতে এণ্ড কৰিম, এতিয়া ঘৰ যাম, সন্ধিয়া হৈ গ'ল, বহুত দূৰলৈকে আহিছোঁ। তো ভিডিঅ'টো যদি ভাল লাগে লাইক শ্বেয়াৰ ছাবস্ক্ৰাইব এটা কৰি দিব, অলপমান মৰম লাগে, অলপমান মৰম দিলে মোৰ ভাল লাগিব। তো দাদা আছে, দাদাৰো এটা চেনেল খুলিছে নতুনকৈ, সেইটো মই লিংকটো দি দিম, আপোনালোকক চাব পাৰে। তো দাদাৰ ভিডিঅ'টো চাব, লাইক কৰিব, শ্বেয়াৰ কৰি ছাবস্ক্ৰাইব দিব। নতুনকৈ খুলিছে, কেইদিন হ'ল? আজি 2 দিন হ'ল। আজি 2 দিন হ'ল চেনেলটো খোলা। তো তাৰো তাকো অলপমান হেল্প কৰি দিব। তো গাইজ, এতিয়া ভিডিঅ'টো এণ্ড কৰোঁ, ঘৰ যাওঁ, বাই বাই।